নমস্কাৰ বন্ধুসকল। আজি আমি আলোচনা কৰিম দশম শ্ৰেণীৰ ইতিহাসৰ চেপ্টাৰৰ মোষ্ট ইম্পৰ্টেণ্ট MCQ। গতিকে আমি ভিডিঅ'টো আৰম্ভ কৰোঁ। প্ৰথম কোৱেশ্যন আছে, অসমৰ শাসনভাৰ লোৱা প্ৰথম ইংৰাজ শাসনকৰ্তা কোন আছিল? উত্তৰটো হ'ল কমিশনাৰ ডেভিড স্কট। নেক্সট কুৱেশ্যন, ডেভিড স্কট আৰু ৰবাৰ্টছন কোন দেশৰ মানুহ আছিল? উত্তৰটো হ'ল ইংলেণ্ডৰ মানুহ আছিল। নেক্সট কুৱেশ্যন, ব্ৰিটিছ শাসনকালত কাক খাচী পাহাৰৰ প্ৰথম ৰাজনৈতিক বিষয়া হিচাপে নিযুক্তি দিয়া হৈছিল? উত্তৰটো হ'ল কমিশনাৰ ডেভিড স্কট। নেক্সট কুৱেশ্যন, গুৱাহাটীত কোন চনত কটন কলেজ ইষ্টাব্লিছ কৰা হৈছিল? সেই সময়ত অসমৰ চিফ কমিশনাৰ কোন আছিল? উত্তৰটো হ'ল 1901 চনত ইষ্টাব্লিছ কৰা হৈছিল আৰু সেই সময়ৰ চিফ কমিশনাৰ আছিল ছাৰ হেনৰী। নেক্সট কুৱেশ্যন, মনিৰাম দেৱানৰ চাহ বাগিচাৰ দোকানৰ নাম লিখা। উত্তৰটো হ'ল 1 নম্বৰ চেনিমৰা আৰু 2 নম্বৰ চাংলুং। নেক্সট কুৱেশ্যন, ইয়াণ্ডাবু সন্ধি কেতিয়া হৈছিল? উত্তৰ 1826 চনৰ 26 জানুৱাৰীত ইয়াণ্ডাবু সন্ধি হৈছিল। নেক্সট কুৱেশ্যন, অসমত বাংলা ভাষাৰ প্ৰচলন কেতিয়া হৈছিল? উত্তৰ 1837 চনৰ পৰা অসমত বাংলা ভাষাৰ প্ৰচলন কৰা হৈছিল। নেক্সট কুৱেশ্যন, জোনাকী কাকতৰ প্ৰথম সম্পাদক কোন আছিল? উত্তৰটো হ'ল চন্দ্ৰকুমাৰ আগৰৱালা। নেক্সট কুৱেশ্যন, অসম ছাত্ৰ সন্মিলনৰ মুখপত্ৰখন কি আছিল? উত্তৰটো হ'ল মিলন নামৰ আলোচনীখন আছিল অসম ছাত্ৰ সন্মিলনৰ মুখপত্ৰ। নেক্সট, সদৌ অসম ৰায়ত সভাৰ গঠন কেতিয়া হৈছিল? উত্তৰ 1933 চনত গঠন কৰা হৈছিল সদৌ অসম ৰায়ত সভাৰ গঠন। আহোম সভাৰ সম্পাদক কোন আছিল? উত্তৰ পদ্মনাথ গোহাঁই বৰুৱা আছিল আহোম সভাৰ সম্পাদক। নেক্সট কুৱেশ্যন, যোৰহাট সাৰ্বজনীন সভা কেতিয়া আৰু কাৰ নেতৃত্বত গঠন কৰা হৈছিল? উত্তৰটো হ'ল 1884 চনত জগন্নাথ বৰুৱাৰ নেতৃত্বত গঠন কৰা হৈছিল। নেক্সট কুৱেশ্যন, অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ প্ৰথম সভাপতি আৰু সম্পাদক কোন আছিল? উত্তৰ প্ৰথম সভাপতি আছিল কুলধৰ চলিহা আৰু সম্পাদক আছিল নবীন চন্দ্ৰ বৰদলৈ। নেক্সট কুৱেশ্যন, গুৱাহাটী বিশ্ববিদ্যালয় কেতিয়া ইষ্টাব্লিছ কৰা হৈছিল? উত্তৰটো হ'ল 1948 চনৰ 26 জানুৱাৰী তাৰিখে গুৱাহাটী বিশ্ববিদ্যালয় স্থাপন কৰা হৈছিল। অসমত গুৱাহাটী বিশ্ববিদ্যালয় স্থাপন কৰি কোনটো সংগঠনে বিশেষ চেষ্টা কৰি ফলৱৰ্তী হৈছিল? উত্তৰটো হ'ল আসাম এছ'চিয়েশ্যন সংগঠনটোৱে। নেক্সট কুৱেশ্যন, আসাম এছ'চিয়েশ্যনৰ কোনখন অধিৱেশনত পুনতে বিশ্ববিদ্যালয় স্থাপন কৰিবলৈ দাবী উত্থাপন কৰা হৈছিল? উত্তৰটো হ'ল 1917 চনত শিৱসাগৰত বহা আসাম এছ'চিয়েশ্যনৰ অধিৱেশনত। নেক্সট কুৱেশ্যন, কনকলতা বৰুৱাই কোনটো আন্দোলনত প্ৰাণ আহুতি দিছিল? উত্তৰটো হ'ল ভাৰত ত্যাগ আন্দোলনত। নেক্সট কুৱেশ্যন,
অসম প্ৰদেশ কংগ্ৰেছ কমিটি কেতিয়া গঠন কৰা হৈছিল? উত্তৰটো হ'ল 1921 চনত অসম প্ৰদেশ কংগ্ৰেছ কমিটি গঠন কৰা হৈছিল। নেক্সট কুৱেশ্যন, দাণ্ডি যাত্ৰাত মহাত্মা গান্ধীৰ অসমীয়া অনুগামী কোন আছিল? উত্তৰ নীলাধৰ বৰুৱা। নেক্সট কুৱেশ্যন, আসাম এছ'চিয়েশ্যনৰ প্ৰথম সভাপতি কোন আছিল? উত্তৰ প্ৰভাত চন্দ্ৰ বৰুৱা আছিল আসাম এছ'চিয়েশ্যনৰ প্ৰথম সভাপতি। ভিডিঅ'টো চোৱাৰ বাবে থেংক ইউ।